এসক আমার গাইস গাইছ এ চাওক আমাৰ দাদা প্ৰথমতে আহিছে আহি আলু কটা আৰম্ভ কৰি দিছে ইমানে মানে মন যায় আছে আৰু আঞ্জাখন খাব এ চাওক গাইছ আমাৰ শকতদনে খৰি নৈতে এণ্ট্ৰি কৰিছে গ্ৰেণ্ড এণ্ট্ৰি একদম খাওঁ খোৱা লাগিছে পুৰা একদম খৰি চৰি পেলা একদম অৱস্থা নাই একদম ইমানে খাবৰ মন যায় আছে মানে অৱস্থা চাওক খাবা আহিছিলোঁ খাবলৈ হ'লে কাম কৰিবই লাগে এয়া আমাৰ কুন্দুলি চাওক গাইছ এয়া আমাৰ জুবিনদাৰ বহুত ডাঙৰ ফেন পুৰা সৰুৰ পৰাই আৰু গাইছ আজি বডি কৰি এৰিম গাইছ আজি বাহুবলি হৈ এৰিম গাইছ আচ্ছা খাব লাগিব যে গাইছ गाइस मांकोर गुण पालो है बोलो ये कच्चे देना आलू ही कटा नहीं मैं गाली नहीं दे सकता नहीं गाली नहीं देना फैमिली देखती है वरना मैं ऐसे गाली दूं ऐसे गाली दूं ना जिंदगी भर याद रखें ये बड़े ऐसे जाजी ओ माय ये फकत बन जाबो गाइस राग लिहान गाइस सो गाइस আমার দাদার এক্সাইটমেন্ট সব গাইস সকলতে প্রথম আলু কাটি অলপমান কাম কৰিলো এই গাইস এইবিলাক নকয় না গাইস সব দাদাৰ অৱস্থা চাওক गाइस आलू काटी আছে ইমান এক্সাইটমেন্ট ये इमान एक्साइटमेंट गाइस खाना खाওয়ার एक्साइटमेंट फैमिली देखती है वरना मैं ऐसे गाली दूं तो गाइस आज मोर बॉडी हो যাব गाइस गाइस আমার এই গাঁও গোটাই গাঁও মুখ জানে গাইস বডি বিল্ডার বলি আমি আর আমার গাঁওর রনি ইসিল নামটো রনি কর্মেন নেগবি আছে अबे साले गाइस পারি গেছি ডাক্তার নামটো মনত পড়ছে सब गस कुंदुली भाई आलू खाओगे निकी आई जब आता दिया से बनते इसलिए काम गाइस मुट्टा पे पड़े गाइस पहले गुट्टा तो नकरे दिया आरु खाना खासु जे तो करबे लागू हम उठे लगुसली मुझे कबा मारू तो गाइस এটা বলে কি বলে হ্যান্ডি পেয়ার বলে কি বা গাইস এগুলা হান চিনি দিনু না পাও আই কেন তে বাজি পে আং গাইস পে নাকি গাইস না যাও দখমে হ্যান্ডি পেয়ার বলে কি বাইলে আম এই হকত দন মুরুত কিবা খলা দাল কি লাগি আছে তালতে দে দে ও ভাই এই ওয়েল মো গাইস না রাগলে হাম করবিয়া ऐसा गाइस ये हमार पेंसिल फाइव करते जैसे ये इमान देरी कर क्या देरी करी ये भैया माउसल खाइस निकी तो पेंसिल बा क्या देरी नाम पेंसिल बाबा रे किंतु मुख सत्या बोला लागेই লাগে कौन है ये लोग कहां से आते हैं ও তোর কেমন দেরি হল দেরি কেমন হল আমার হকত ধনে দিছে কে দেরি সাইকেলখন বেয়া হৈছিল মাজতে সাইকেল চেন বসছি নি গেল ও মানে সিঙি গেছিল ৰ ও 5 নম্বৰ সাইকেল দেখোন হান ওয়ে রেগুলা দে দে আহ খাও খাও এই উলবে পারা নাই এখানে গাইস এ মামা সাইকেল গাইস আজিলি মামা সাইকেল লন ভাল নেদাই গছি এতই বেয়া করছে চলে চলে এ মামা অলপমান বেয়া কৰি দিছি ৰ সো গাইস মামার সাইকেল পাওয়ার কারণে গাইস সরকারি স্কুলে তো গেছি গেল গাইস এই উঠাব পারে না সাসা এখন টাইম লাগবে আমি ও তো এখন ভিনিগার সাইকেল লবি ও না কিছু রিয়ান্ডা সাইকেল এ মরবো কি বা খাইছি এ বন তো কি বন ফিল লাল খাই ওই এফালে নহয় ও এতু হরে ফলে এতে তো লাল খাইছে নাকি জি এতে আমার হে মাংস তো গাইস আমার 200 টাকা গেলা হয় এফালে তো গাইস আমার পেন্সিল মানে গাইস আজি লাল খাই আইছে এই সাবা ভালো লাল খাই পাগল হই গেছে পেন্সিল লাল খাই পাগল হই গেছে এই কেরা দিব না তা কে ऐसा गाइस हमर दुबार पड़ा ऐसे या अननोन पर्सन মানে সেফ আমার या মানে গাইস ওয়াল লাগিয়েছে না গাইস তো মানে এই তারপর আমি মারকা মারা আই গেল তো গাইস সে কোন কাম করবে ये আমার হাবিবি দুবার পড়া ট্রেনিং লইছে একদম মাস্টার ক্লাস লইছে ঠিক আছে ऐसा হাবিবি ये হাবিবি এডিং आलू खाओगे ও ভাই মাংস বনেছি
যাবি ৰ আমাৰ এই শকত ধন খাওঁ খাওঁ কৰি থাকে কি আনলো মাংস হয় নাই কি ইয়াৰ বেছি হাবিবি অন কুকিং এই আমাৰ 51% হৈছে আৰু কমপ্লিট বেছি হোৱা নাই বাকী ঠিকে চাওক গাইছ লাৰি কৰি আছে এই মাংসখিনি গাইছ শকত ধন আমাৰ শকত ধন অৱস্থা আচ্ছা চাওক গাইছ আমাৰ নামটো কি আছিল গাইছ বামফুলি পাৰা লালতা হাইম ইয়াৰ নামটো কি আছিল পাৰি জানো এই হেৰি আছিল কি আছিল শকত ধন আৰু কুন্দলি আমাৰ এই ইয়াৰ বোলে হেৰি এটা বনফুলো আৰু বাকী এটা ঘৰত বোলে মাংস ৰান্ধছি এই পথাৰ মাংস ৰান্ধছি সেই খাই বোলে কি কৰিব এইটো আমাৰ পেঞ্চিল ভাই অলপমান মাল খাবা যায় অলপমান মাংস খাবা যায় আজি অলপ মাল আৰু মাংস খাই দিওঁ হ'ব বাৰু আহক এই যাই আছে এইখিনি পালাক এইকেইটা হ'ব ঠিক আছে এই সোমালাক এই ঘৰ সোমালাক দেখিছে না এই এতিয়া খাই আহিব আৰু কি ক'ম আৰু এই আহিছে কি এই চাওক এইটো মাংস খাইছে ये जहाँ दिख जाता है ना मेरे को गुस्सा हो रहा था भाई তো গাইছ ইমান হাঁচি মজাকৰ মাজত গাইছ আমাৰ খানা ৰেডি গাইছ একবাৰ চাওক গাইছ আমাৰ খানা ৰেডি চ' গাইছ এনজয় হোৱা ভালে ধুন পৰাই নাই কেমেৰামেন আভালে মাংস পৰাই না আপনি কইবা না কি অলপ আবে সালে চাওক আমাৰ কি আছিল নামটো শকত ধন এয়া আমাৰ পেঞ্চিল ভাই এয়া এই দাদা আৰু কি আছিল নাম আছিল এই কুন্দলি ভাই বাকী ইয়াত চেফ ক'লৈ আৰু বাকী মই আছোঁ কেমেৰা পাৰ্চন তো গাইছ এয়া আমাৰ চেফ হি ইজ চেফ ৰিভিল হ'ব বাকী আছিল যে সেইটো আপনি কি হাইছিয়ে কথা নহয় না কুন্দলি ভাই বঢ়িয়া লাগছি ৰাতি 12টা বাজিছে গাইছ এতিয়া আৰু কি চাই এই আমাৰ চেফ কেনে নাই খোৱাই নাই একো আৰু দাদা বঢ়িয়া হৈছে একদম বঢ়িয়া আছে আৰু আমাৰ পেঞ্চিল ভাই গেলা পালে অলপ ভাল আছে এই অভদ্ৰ এই কেনে হৈছে ক'ব নোৱাৰে কিন্তু খবৰ কি ক'ম তে গাইছ ভিডিঅ'টো আমি ইয়াতে সামৰিলোঁ এতিয়া আমি ঘৰে ঘৰে যাওঁ বাই বাই তো গাই এই গাইছ আমি যাওঁ আৰু এতিয়া ৰাতিখন হৈছে বাই 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 গাইছ থেংক ইউ বাই বাই টাটা গুড বাই গয়া